হাই এভৰিৱান, মই গায়ত্ৰী। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ নিজৰ অনুষ্ঠান আছামিজ নেচাৰেল বিউটি এণ্ড হেল্থলৈ। আজি আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে সকলো মহিলা ভিউৱাৰ্ছ, মহিলা ছাবস্ক্ৰাইবাৰ আৰু আমাৰ অসমৰ মহিলা ইউটিউবাৰসকলক আৰু তাৰ লগতে দৈনন্দিন কাম কাজী কৰা আমাৰ সকলো মহিলালৈ মই শুভেচ্ছা জনাইছোঁ। আজি আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে মই আজি দৈনন্দিন কাম কাজী কৰা মহিলা যি ঘৰত চাৰিবেৰ কাম কৰাৰ সময়ত তেওঁলোকে নিজৰ স্কিনখনৰ যতন ল'ব নোৱাৰে, যতন ল'বলৈ তেওঁলোকে আহৰি নাপায়, তেওঁলোকৰ কাৰণে আজি মই এই ছেগমেণ্টটো আৰম্ভ কৰিছোঁ। এই ছেগমেণ্টটো আৰম্ভ কৰিছোঁ আপোনালোকৰ কাৰণে। হয়, বিশেষকৈ যিসকলৰ গাঁঠিৰ ধন খৰচ কৰিবলৈ অলপ সমস্যাৰ সৃষ্টি হয়, যাৰ হয়তো অলপ সমস্যা হয়, তেওঁলোকৰ কাৰণে মই আজি কেইটামান বস্তু, যিকেইটা বস্তু ঘৰত অতি সহজতে উপলব্ধ হয়। এয়া হৈছে মই প্ৰথমতে নেমু লৈছোঁ, নেমু ৰস লৈছোঁ। এয়া গাখীৰৰ সৰ লৈছোঁ। আপোনালোকে গাখীৰৰ সৰ নাথাকিলে গাখীৰ ল'ব পাৰে। আৰু এয়া হৈছে মৌ। এই তিনিওটা আপোনালোকে একেলগে সংমিশ্ৰণ কৰি ল'ব লাগিব। তিনিওটা আপোনালোকে একে সম পৰিমাণত ল'ব লাগিব। গাখীৰৰ সৰ, মৌ আৰু নেমু ৰস একেলগে এনেকৈ মিশ্ৰণ কৰি ল'ব। এইটো যিটো আপোনালোকক মই কৰি দেখালোঁ, সম্পূৰ্ণ ইয়াতে দিলোঁ। গাখীৰৰ সৰ দিছোঁ, মৌ আৰু নেমু দিলোঁ। আৰু আপোনালোকে এইটো নিশ্চয় কৰিব আৰু কৰি চাব আপোনাৰ স্কিনখন কিমান ধুনীয়া আৰু কিমান কোমল হৈ পৰিছে। ছালৰ উজ্জ্বলতাটো বহুত ধুনীয়া হৈ পৰিব।